চেনাজ ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ' লৈ আহিছো আশা কৰো সকলো ভালে আছে ভন্টিৰ এংগেজমেন্টৰ ভিডিঅ' কাইলে ভুৰাৰ ছোৱালীজনীৰ এংগেজমেন্ট সেয়ে আজি আগদিনাও আহিছো খুৰীহঁতৰ ঘৰলে আহি দেখিছোহি কইনাৰ লগত চব ছোৱালীখিনিয়ে মেহেন্দি ফটোশ্বুট কৰি আছে অলপ পিছতে এয়া মেহেন্দি লগোৱা ষ্টাৰ্ট কৰিয়ে দিলে কাৰণ দুখন হাততে লগাব লাগিব কলোৱে লগাব কইনাৰ মমায়েকৰ ছোৱালীজনীয়ে তাই মেহেন্দি আঁকি আছে আৰু তাইক চবেই কৈ আছে মানে মেহেন্দি আঁকি দিবৰ কাৰণে আৰু ধুনীয়া হৈছে কইনা কৈ দিয়া কেনেকুৱা লাগিছে তোমাৰ ভয় লাগিছে নি সেই আমাৰ কইনাই ভয় কৰিছে দেই মোক আকৌ খুৰীয়ে দায়িত্ব দিলে দেই চফখিনি ভাজিবলৈ চবেই লাগি মেলি কাম কৰিলে ভাল লাগে চবো ভাজি আছো আৰু এই চাইডতে কইনাৰ মাহীয়েক তেওঁক আকৌ প্ৰথম লগ পাইছো চব ভাজিও আছো আৰু তেওঁৰ লগত কথাও পাতি আছো বিয়া জোৰোণত আগদিনাখন বেছি ভাল লাগে ফূৰ্তি হয় চবেই মেহেন্দি লগাই এখনো বহুত কিবা কিবি কাম আগবঢ়াই থোৱা হয় নেক্সট ডেৰ কাৰণে ভাজিলে ন কইনাৰ মামীয়েক আকৌ কেইবাগৰাকীও কেইগৰাকী মামীয়েকে একদম হাতে কামে লাগি গৈছে আৰু ভাগিনীয়েকৰ জোৰোণ বুলি এয়া মাছ ভাজি আছে কাইলে কাৰণে এয়া আলু পিয়াজ চব কাটি ৰেডি কৰা হৈ গ'ল আজি হৈছে নেক্সট ডে মানে এংগেজমেন্টৰ দিনা আমি ওলাই আহোঁতে অলপ দেৰিয়ে হৈ গ'ল সিমান দেৰিত দৰা ঘৰৰ মানুহ আহি পালেহি এফালে তেওঁলোকক চাহ দিবৰ কাৰণে যা যোগাৰ কৰিছে এইবোৰ তাৰ প্লেটখিনি ৰেডি কৰি আছে আৰু আমাৰ কইনাও ৰেডি হৈ গ'ল বেছি ধুনীয়া লাগিছে তাইক পিংক কালাৰ শাৰীখনে অলপ পিছতে আমাৰ বাই আহি পালেহি এয়া ৰখি আছে যে সেয়া হৈছে খুৰী মানে কইনাৰ মাক খুৰীৰো বেয়া লাগিছে কাৰণ এজনীয়ে ছোৱালী দৰা ঘৰৰ পৰা কইনাৰ কাৰণে গিফ্ট আনে কিন্তু আচলতে মোৰ ভিডিঅ' কৰা নহ'লে তেওঁলোকৰ ফালৰ পৰা অনা দুপাট্টা আৰু মেখেলা চাদৰ পিন্ধাই ৰেডি কৰি দিলে উঠাইছো আমিও জোৰোণ বুলি গোটেই ফেমিলিটো লগ হৈছো সকলোৱে অলপ ফটো মাৰিবলৈ ওলাই আহিছো এয়া আবা পাহা পেহীৰ ছোৱালী তাইও আহি পালেহি আৰু ফেমিলিত কিবা এটা পাতিলে এনেকে সকলো এনেকৈ লগ হোৱা হয় ভাল লাগে আৰু ভিতৰত খোৱা বোৱা চলি আছে টাইমো হ'ল কইনাক দৰা ঘৰৰ মানুহৰ লগতে বহাইছে দৰা ঘৰলে মিঠাইৰ প্লেট ৰিটাৰ্ণ কৰা হ'ব সেয়াও এয়া পেকিং কৰি আছে কেক হয়নে একেবাৰে শেষত দৰাৰ মাকে ৰিং পিন্ধাইছে এইখিনি টাইমত যে ইমান বেছি দুখ লাগে আৰু একদম মোৰ নিজৰ টাইমলৈ মনত পৰি গৈছে তেনেকৈ ফেমিলিৰ সকলোৱে তামোল চফ লৈছে আৰু কইনাৰ লগত চিনাকি হৈছে যোৱাৰ টাইমত চাহ খুৱাই পঠাব লাগিব সেয়ে তাৰ প্লেট ৰেডি কৰা হ'ল বায়ো একদম পুৰা চাহ বনোৱাত বিজি এতিয়া এয়া তেওঁলোকক মিঠাইৰ প্লেট কেইখন দিয়া হ'ল এয়া আমাৰ খুৰী আম্মাহঁত গোটেইকেইগৰাকী জা জোৱালী একেলগে বহি আছে তেওঁলোককো অলপ উঠাই দিলোঁ এয়া যাব ওলাইছে দিনটো ভালদৰে পাৰ হ'ল তেওঁলোকৰ মানুহখিনিক প্ৰথমবাৰ লগ পাইছোঁ যদিও বহুত বেছি ভাল লাগিলে সকলোৰে লগত চিনাকি হ'লোঁ ভাল লাগিল ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব